আছা? কি কৰিম আৰু এইখন ঘৰৰ চাকৰণিহে মই কাম কৰি আছোঁ আকৌ বাকীবোৰ চব মহাজনহে যেনিবা চকীত বহি ভৰিৰ ওপৰত ভৰি তোলে অকল মোবাইল টিপি থকা চাকৰণি যে মই কাম কৰি আছোঁ আৰু কি কৰিম আজি মাক জোকাই নোলোৱাই ভাল একেবাৰে জুই জ্বলি আছে কি কৈছ তই নহয় আজি চাহ মই বনাওঁগে বোলো নালাগে থ এই চাকৰণিজনী আছোঁ নহয় ময়ে বনাম তহঁতি বহি বহি খা অকল কাম কৰিবলৈহে মোক লাগে বিহু গ'ল পূজা গ'ল কাপোৰ এযোৰ নাই কোনেও লৈ নিদিয়ে মোক কাৰো জ্ঞান নাই মোৰ প্ৰতি ওচৰৰ সেই বৰুৱানীহঁতক 5যোৰ 6যোৰমান কাপোৰ কিনি দিলে আমাৰ নাই এযোৰো নাই ফুটা কপাল এইবাৰ বোলো ৰাস চাবলৈ একদম মাজুলীলৈ যাম নাই কোনো আন্ধাৰ নিদিয়ে চাকৰণিহে কাম কৰি থাকিব লাগিব আৰু কথাৰ গুৰি কৰবাত মানে তেনেকুৱা কথা দেউতা মাৰ আজি জুই জ্বলি আছে যে কথাটো কি মাৰ আজি খং বেলেগত মিনদীহঁতে মাজুলী ৰাস চাবলৈ কালিয়ে গ'ল নহয় মামাকৰ ঘৰত থাকি ৰাস চাম বুলি কৈ গৈছে মাৰেও মোক কৈছিল কথাটো মই বোলো এইবাৰ আমি গাঁৱতে চাম আৰু ওচৰতে চাম নাই নামানে ব'লা না দেউতা আমিও যাওঁ মাজুলী বোলে ৰাস চাবলৈ বহুত ভাল চবেই কয় বহুত ভাল বুলি ব'লা না যাওঁ দেউতা ৰ পইচা পাতি নাই চাই লওঁ পইচা পালে যাম বাৰু দেই হে বিমলা কি কৰি আছা হে কি কৰিম আৰু চাকৰণি মানুহ কাম কৰি আছোঁ আকৌ হেই কি যে কোৱা আৰু তুমি দেই পুতলি আজি মাৰে যাব নাপালে আমাক ভাত খোৱা নকৰিব বুজিছ যাব লাগিব আৰু বিমলা ব'লা নহ'লে মাজুলীতে আজি ৰাস চাই আহোঁগৈ হে সঁচাকৈ যাব নেকি মই জানিছিলোঁ আপুনি মিছাকৈ কৈছে নাযাওঁ বুলি ৰ'ব দেই মই সাউতকৈ পখিলী মাকক লগ ধৰি আহোঁগৈ পখিলী মাকো কৈছিলে সেইদিনাখন তহঁতে যদি ৰাস চাবলৈ মাজুলীলৈ যাওঁ তেতিয়াহ'লে মোকো লগ ধৰিবি বুলি যোৱা চাবা আকৌ ক'ৰবাত উজুতি খাই নপৰা যাতে উৎপাত কৰোঁতে দেউতা দাদাক নিমানে নিনিয়া নিম আকৌ তাকনো কাৰ লগত থৈ যাম ঘৰত সেইডালাও নিনিলেও হ'ব অকল জোকাই থাকে মোক মানুহ চানুহ নামানে লাজ লাগি যায়গৈ মোৰ হ'ব দে একো নহয় মৰমতহে জোকাই তোক ভেবেলা ছাগলী কি কৰি আছ তই মেগী বনাই আছো জখিনি কেলে চিঞৰি আছ তই আমাৰ লগত মাজুলীত ৰাস চাব যাওঁ যদি ওলা চিঞৰি নাথাকিবি তইও কাকলি তই একেবাৰে মালিকনীজনী ওলাইছ যে বুঢ়ী আইতাজনী নিচিনাকে হ'ব দে তইনো ৰাস নাচাওঁ ছোৱালীহে চাবি তই তাতে তোৰ কি হ'ল ছোৱালী চাবেই মই ডেকা ল'ৰা হয় তোৰ নিচিনা নহয় কাকলি হ'ব দে তোৰ দৰে বান্দৰ এটা কোনেও নাচায় মই এনেহে কৈছিলোঁ তোকহে নাচায় মোক চাব কাকলি তোকহে নাচায় তই চাবি আকৌ তোক কোনোবাই চাই যদি ঘূৰিও হ'ব যা দুয়োটাই সোনকালে ওলালগে যা কাজিয়া লাগি থাকিব নালাগে তহঁতি দুটাই দেই মজা লাগিব মাজুলী যাম ইয়াহু কাইলৈ লগৰবিলাকৰ লগত ফিটাহি মাৰিব পাৰিম ইয়াহু হাতখনকে ভালদৰে ধুই লওঁ পাই কিমান দেৰি কৰিব জানো বিমলাজনীয়ে ইমান দেৰিলৈকে আহি পোৱাহি নাই ক'বই পোৱা নাই চাগে কি হৈছে আপুনি ইয়াত আছে মই এনেই বাহিৰখনত বিচাৰি ফুৰিছোঁ দেই ইমান দেৰি কি কৰি আছিলা হয়নে ভোক লাগিছে নহয় সোনকালে খাই বৈ আজৰি হৈ যাব লাগে নহয় হেৰি শুনিছে পখিলী মাকতো যাম গৈছে দেই বলক আমিও সোনকালে ওলাই লওঁগৈ তেতিয়াহে আজৰি হ'ব পাৰিম দেই হ'ব দিয়া ভাত খাব পামনে বাৰু আজি খাই বৈহে সোনকালে ওলাই মেলি আজৰি হ'ব পাৰি ভাত ৰেডি হৈ আছে বলক ভাত পানী খাই আজৰি হৈ লওঁ ভাল লাগিব ন মাজুলী ৰাস চাব যাম গোটেই মানুহে কৈ থাকে মাজুলী ৰাস চাই ইমান ভাল লাগে আজি বহুত দিনৰ আশা পূৰণ হ'ব দেই কি যে ভাল লাগিব ব'লা খাই বৈ ওলাই মেলি যাব লাগে আৰু দেই মা পখিলীহঁতে ইমান দেৰিলৈকে আহি পোৱাই নাই যে দেৰি হ'বচোন এতিয়া জানো পাই কি কৰি আছে সিহঁতে ইমান দেৰিলৈকে মই কৈছিলোঁৱেই সোনকালে আহিবি নহ'লে দেৰি হ'ব বোলো পখিলীহঁত আহিছে মা ব'লা যাওঁ ব'লা দেৰি হ'ব এতিয়া নহ'লে ল'ৰাহঁত ভালদৰে গাড়ীত উঠিবি দেই চাবি কিন্তু সাৱধানে উঠিবি নহ'লে পৰিবি আকৌ দুখ পালে পিছত ৰাস চোৱা নহ'ব ঘৰলৈ ঘূৰি যামগৈ আৰু দেই ব'ল হৈ গ'ল এইবাৰ যাব পাৰি আৰু দেই বন্ধুসকল আমি ৰাস চাব যাওঁ দেই আপোনালোকে গ'লনে বাৰু ৰাস চাই কেনেকুৱা লাগিলে জনাবচোন আমিও জনাম বাৰু কেনেকুৱা লাগিলে
বন্ধুসকল আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই আৰু কাষতে থকা বেল আইকনটো টিপি দিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ধন্যবাদ